এতিয়া টাইম হৈছে 11:53 আৰু 7 মিনিট পিছত এটা নতুন বৰ্ষ 2023 আৰম্ভ হ'ব আৰু যিহেতুকে 2023 আৰম্ভ হ'ব তাৰ কাৰণে ৰেডি কৰিছোঁ এয়া টফা এয়া আমি জালুক বম বুলি ক'ম যি কি নহওক আৰু এয়া ফুটাব লাগিব আৰু আমাৰ এখেত মানে ই হৈছে কংকন ই এতিয়া এটা ডেড বডিৰ নিচিনা শুই আছে তো ই সাৰে আছে মই শুই থকা বুলি ভাবিছিলোঁ ই সাৰে আছে আৰু আমি আছোঁ এই বিশেষ টেণ্টটোত আমি আছোঁ আৰু এই বিশেষ টেণ্টটোতে আমি থাকোঁ অৰ্থাৎ ই আৰু মই থাকোঁ আমি এই টেণ্টটোতে আৰু আজি এয়া চাওক টেণ্টৰ ভিতৰৰ পৰা এয়া বৰষা চাংঘৰৰ পৰিৱেশ দেখুৱাম বৰষা চাংঘৰটো কিন্তু এয়া ফুটাব লাগিব আৰু টাইম হৈ আছে আৰু 5 মিনিট আছে 5 মিনিট পিছত আৰম্ভ হ'ব 2023 তই ৰেডি নে বম ফুটাবি নাই আৰু কি তই নুফুটাম লাইটাৰ ৰেডি ফুটাম বম আৰু 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 আৰম্ভ কৰিম 2023ত পুনৰ এই বিশেষ ভিডিঅ'টো 2022 আৰু 2023 দুটা বৰ্ষ একেলগে মিলাই পেলাই এটা বিশেষ ভিডিঅ' আপোনালোকৰ বাবে টিং 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 তো গাইছ ৰেডি আৰু হ'ব 2023 তো আমাৰ বাপুকণ আকৌ হ'লে 5 মিনিট হ'ব আৰু অলপ পিছতে ফুটিব বম মানে এইটো বিশেষ বম নতুন বছৰ উপলক্ষে 2023 উপলক্ষে আৰু আপোনালোককো জনাইছোঁ 2023 বৰ্ষৰ ৰ'ব এতিয়া নহয় আগতে 2023 বৰ্ষটো আৰম্ভ হওক তো 12টা বাজি গ'ল হেপী নিউ ইয়াৰ সকলোকে এবাৰ পাদিম মই নাই বম কেইটা ডেমেজ নহয় ডেমেজ বাপৰে গাইছ এইটো টেণ্ট আৰু বম ফুটালোঁ আৰু এই টেণ্টৰ ভিতৰত লাহেকৈ সোমাই যাম গুহাৰ নিচিনাকৈ আৰু বম ফুটালোঁ ঠাণ্ডা বতৰ কাৰণে কেইটামান বম ফুটিছে কেইটামান ফুটা নাই যি নহওক কিয় আপোনালোকক জনাইছোঁ 2023 বৰ্ষৰ নতুন বৰ্ষৰ আন্তৰিকীয়াৰ পৰা শুভেচ্ছা সকলোৰে এই 2023 বৰ্ষটো সুন্দৰ হওক মংগলময় হওক আৰু চাংঘৰৰ ওপৰৰ পৰা বনাইছোঁ এই বিশেষ ভিডিঅ'টো তো 2023 বৰ্ষ আৰম্ভ হৈ গ'ল আৰু এতিয়া ৰাতি বহুত হ'ল গতিকে শুম আৰু ৰাতিপুৱা 2023 বৰ্ষৰ প্ৰথমটো দিন 1 তাৰিখ যিহেতুকে পৰি গ'ল কি কৰোঁ ভিডিঅ'টো চাই থাকিব লাগিব গতিকে স্কিপ নকৰিব ৰাতিপুৱা আপোনালোকক লগ পাম তেতিয়াহ'লে আজিলৈ এতিয়া বিদায় দিয়ক ৰাতিপুৱা লগ পাম কি কৰোঁ দেই গুড মৰ্ণিং গাইজ কিন্তু কি জানেনে এতিয়ালৈকে আমি উঠা নাই আৰু এতিয়া বাজিছে কেইটা মই চাই লওঁ এইটোত মই চাই লওঁ কেইটা বাজিছে 10:21 চাওক 10:21 মানে 10:30 বাজু আৰু আমাৰ ই এনে সপোন দেখি আছে ই কোনোবা মালতীৰ সপোন দেখি আছিলে বহুত বাবা 10:30 বাজিল আজি 1 তাৰিখ বহুত কাম আছে আমি বহুত কিবা কিবি কাম কৰিম 1 তাৰিখৰ দিনাখন খুৰাকক বেয়া কথা কৈছে আজিকালি কলেজ যুগৰ চলিবিলাক মানে বৰ ডেঞ্জাৰাছ চলি তো যিকি নহওক গাইজ এতিয়া আমি ইয়াৰ পৰা উঠিম তো উঠি বাকীখিনি কি কৰোঁ ভাবি চাব আৰু যে বেলেগ এটা জেগাত যাম আজি তো সেই জেগাটোত যে আজি আমি মানে তাতে অনুষ্ঠান হৈ আছে সেইটো দেখাম আপোনালোকক তো বঢ়িয়া লোকেল আমি চব কম আজি লোকেল ভাষা কম আমাৰ মেইন ভাষা কম চব ভাষা কম আজি তেনেহ'লে আৰু এতিয়া গাইজ ইয়াৰ পৰা উঠিম আৰু ঘৰলৈ যাম মানে ঘৰতে আছোঁ দিয়কচোন কিন্তু ইয়াৰ পৰা আমি এতিয়া উঠিম ওম নমঃ শিৱায় বৰষাৰ নেকি দেখা পালে উঠি
তো গাইজ আহি পালোঁ সৰভোগ আৰু এয়া হৈছে সৰভোগ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইখন হৈছে মাই হাং ৰিজৰ্ট আৰু ইয়াতে আপুনি আহিব পাৰে আপোনাৰ আপোনজনৰ লগত খাবলৈ বিভিন্ন ধৰণৰ খাদ্য আৰু মজা একদম ধুনীয়া এখন ৰিজৰ্ট আৰু এইখন আছে সৰভোগৰ একদম ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে আৰু সৰভোগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে আছে এই বিশেষ গণেশ মন্দিৰটো আহিব পাৰে মুঠতে আপুনি একেলগে ভক্তিও কৰিব পাৰে আৰু আপুনি খানা খাব পাৰে আৰু আজি আপোনালোকক দেখুৱাম বেকি মহোৎসৱ যি বেকি মহোৎসৱ আৰম্ভ হৈছে 31 তাৰিখৰ পৰা অহা জানুৱাৰী 14 তাৰিখলৈ বিশেষ মহোৎসৱ এই বিশেষ বেকি মহোৎসৱ চলিব আৰু তাৰ পৰিৱেশটো দেখুৱাম আপোনালোকক গতিকে এই বিশেষ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু মোৰ পিছপিনে আছে গণেশ মন্দিৰটো সৰভোগৰ বেকি নৈৰ ওচৰতে আছে এই বিশেষ গণেশ মন্দিৰটো আৰু এতিয়া বেকি দলং পাম আৰু বেকি দলঙৰ তলতে হৈ আছে এই বিশেষ বেকি মহোৎসৱ আৰু 31 ডিচেম্বৰ 2022 পৰা অহা 14 জানুৱাৰীলৈকে চলিব এই বিশেষ বেকি মহোৎসৱ আৰু গাইজ এইখনেই হৈছে বেকি নৈৰ ওপৰত থকা বেকি দলং আৰু বেকি দলঙৰ তলতে হৈ আছে মেইন মহোৎসৱ মানে বেকি মহোৎসৱ আৰু দেখিছেনে কেনেকুৱাকৈ একদম পুৰা ধুনীয়াকৈ সজাইছে আটকাঠিন একদম পতাকাবিলাক পুৰা একদম ৰঙা নীলা হালধীয়া সেউজীয়া পুৰা উৰি গৈছে আৰু মজা লাগিছে সুন্দৰ আৰু তলতে হৈ আছে বেকি মহোৎসৱ তালৈকে যাম প্ৰথমতে চাই লওক এই মানে বেকি দলঙৰ ওপৰৰ পৰা প্ৰথমতে পৰিৱেশটো অকণমান চাই লওক তাৰপিছত তলৰ পৰিৱেশটো দেখাম নেকি গাই আৰু এয়া হৈছে বেকি নৈ বেকি নৈৰ ওপৰত থকা এই বিশেষ বেকি দলঙৰ ওপৰৰ পৰা আপোনালোকৰ বাবে সংগ্ৰহ কৰি আছোঁ এই বিশেষ দৃশ্য আৰু এয়া তলত চাওক বেকি নৈৰ পৰিৱেশ সুন্দৰ এটা দৃশ্য মনোমোহা দৃশ্য আৰু লাহে লাহে এন্ধাৰ হোৱালৈকে লাইটবিলাক জ্বলি উঠিব ভাল লগা হ'ব পৰিৱেশটো আৰু আজি দ্বিতীয়টো দিন আৰু চাওক এনেদৰে তাতে হৈ আছে বিশেষ বেকি মহোৎসৱ 31 ডিচেম্বৰ 2022 পৰা আৰম্ভ হৈছে বেকি মহোৎসৱ আৰু এই বিশেষ বেকি মহোৎসৱ হৈ আছে বেকি নৈৰ পাৰত বেকি নৈৰ বালিচাপত হৈ আছে সৰভোগত আৰু মই আছোঁ এতিয়া সৰভোগৰ বেকি নৈৰ ওপৰত থকা এই বিশেষ বেকি দলঙত আৰু এতিয়া আপোনালোকক লৈ যাম মেইন ঠাইলৈ য'ত হৈ আছে বেকি মহোৎসৱ তালৈকে লৈ যাম বেকি দলঙৰ ওপৰত আছোঁ দৌৰ তো এতিয়া আমি যাম বেকি মহোৎসৱ চাবৰ কাৰণে বেকি মহোৎসৱলৈ গৈ আছোঁ বেকি দলঙৰ ওপৰত আছোঁ এতিয়া বেকি দলঙৰ ওপৰৰ পৰা নহয় তলত যাম এতিয়া অৰ্থাৎ বালিচাপৰিত যাম য'ত হৈ আছে বেকি মহোৎসৱ আৰু ফাইনেলি আহি আছে ঋতুপৰ্ণ আজি আহি আছে এই মানুহজনৰ নাম হৈছে ঋতুপৰ্ণ আৰু এঠাইত আহি পালোঁ মানে বেকি মহোৎসৱৰ মেইন গেটখন মানে 10 টকা দি সোমাব লাগিব কিন্তু 10 টকা দিলেহে আপুনি সোমাব পাৰিব নহ'লে কিন্তু নোৱাৰে আপুনি যদি কমিটিৰ মানুহ হয় তেতিয়া বেলেগ কথা দিয়কচোন কিন্তু 10 টকা দি আপুনি সোমাব লাগিব আৰু এয়া বেকি মহোৎসৱ আৰু ৱেলকাম টু বেকি আৰু এনেকৈ সোমাই গৈছোঁ ভিতৰলৈ আৰু এয়া দেখি আছে সকলোৱে উঠি আছে চেলফি মুঠতে আৰু বহুত ধুনীয়া প্লেচ আৰু আছোঁ বেকি মহোৎসৱত আৰু ইয়াতে লগ পাইছোঁ আমাৰ বিশেষ ফটোগ্ৰাফাৰ ঋতুপৰ্ণ নমস্কাৰ ঋতুপৰ্ণ ইয়াৰ নামটোৱে ঋতুপৰ্ণ আৰু ইয়াৰ বাবে বহুত ৰাধা বলীয় কাৰণ ই হৈছে কৃষ্ণ বলীয় আৰু ইয়াৰ আছে টিকনি এনেকুৱাকে যি কি নহওক ফ্ৰেণ্ডছ এতিয়া আমি আহিছোঁ অকণমান বেকি মহোৎসৱত আৰু সঁচাকৈ এটা ভাল পৰিৱেশ কিন্তু 10 টকাকৈ টিকট দিব লাগিব তাৰপিছত আপুনি এণ্ট্ৰি কৰিব লাগিব 10 টকা দিবই লাগিব মিউজিক বাজি আছে গতিকে বন্ধ কৰোঁ এতিয়া নহ'লে লাগিব কপিৰাইট তো ৰাইজ মানে এয়া আৰু বেকি মহোৎসৱৰ কিছু পৰিৱেশ আৰু জানুৱাৰী 1 তাৰিখৰ দিনাখন এয়া বিশেষ পৰিৱেশটো দেখুৱাইছিলোঁ আপোনালোকক অৱশ্যে আপলোড কৰোঁতে 2 তাৰিখে হ'ল দিয়কচোন আৰু যি কি নহওক এয়া বেকি মহোৎসৱৰ এতিয়া ৰাতিৰ পৰিৱেশ আৰু এইখন হৈছে মূল গেটখন আৰু লগ পাম আপোনালোকক আৰু আমাৰ মেইন চেনেলটো হৈছে কাৰেঙত ভালকৈ দেখুওৱা হৈছে গোটেই পৰিৱেশটো আৰু এইটো দ্বিতীয়টো চেনেল ব্লগাৰ হেমন্ত গতিকে দুটা চেনেলতে মৰম দিব বুলি আশা কৰিছোঁ আৰু লগ পাম নতুন ভিডিঅ' ধন্যবাদ জয় অসম